কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। জীৱন সংঘাতৰ এক পটভূমি। সংঘাত কৰি জীৱনটো জয় কৰিব লাগিব। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লেখনিত বিশ্বাস নকৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থতাৰ প্ৰমাণ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্যপ্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু আপ্ৰাণ চেষ্টা কৰা। চিনাকি ডাঙৰ মানুহৰ লগত নহয়, সময়ত কাষত থকা জনৰ লগতহে থাকিব লাগে। সময় ভাল থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে। কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণে আহে। জীৱনৰ আচল সত্য, আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকে থাকক, সময়ে এদিন সকলোকে প্ৰমাণ দি দিব।